এইবিলাক কৰি থাকো আজি এই পৰিস্থিতিয়ে কিন্তু মানুহক বুজাই দিছে যে এইবিলাক নহয় মানৱতা মনুষ্যত্বৰ বাহিৰে কোনো বিকল্প নাই। এইটো ছ'চিয়েলিষ্ট হ'বলৈ শিকাইছে এতিয়া। মই যিটো কথা কৈ থাকোঁ সদায় ছ'চিয়েলিষ্ট মই ফেন ক্লাবৰ চব ল'ৰা ছোৱালীক কওঁ, মই বোলো এইবোৰ ধৰ্ম চৰ্মবোৰ বাদ দে, এইবোৰ ভগৱান চগৱান বাদ দে, ছ'চিয়েলিষ্ট নিজে কাম কৰ, লোকৰ কাৰণে কাম কৰ, নিজে ভালে থাক, লোককো ভালে থাকিবলৈ শিকা। সেই বস্তুটো শিকাই দিলে। এতিয়া ধৰ্ম চৰ্ম কাৰো কোনো ইণ্টাৰেষ্ট নাইকিয়া হৈছে চবৰে। এইবিলাক যিমান ল'ৰা ছোৱালী চব কৰোণাই সেইটো শিক্ষা দিলে। কিন্তু এই যে আমি তই মুছলমান, তই হিন্দু, তই অমুক এইবিলাক কৰি থাকো আজি এই পৰিস্থিতিয়ে কিন্তু মানুহক বুজাই দিছে যে এইবিলাক নহয় মানৱতা মনুষ্যত্বৰ বাহিৰে কোনো বিকল্প নাই। এইটো ছ'চিয়েলিষ্ট হ'বলৈ শিকাইছে এতিয়া। মই যিটো কথা কৈ থাকোঁ সদায় ছ'চিয়েলিষ্ট মই ফেন ক্লাবৰ চব ল'ৰা ছোৱালীক কওঁ, মই বোলো এইবোৰ ধৰ্ম চৰ্মবোৰ বাদ দে, এইবোৰ ভগৱান চগৱান বাদ দে, ছ'চিয়েলিষ্ট নিজে কাম কৰ, লোকৰ কাৰণে কাম কৰ, নিজে ভালে থাক, লোককো ভালে থাকিবলৈ শিকা। সেই বস্তুটো শিকাই দিলে। এতিয়া ধৰ্ম চৰ্ম কাৰো কোনো ইণ্টাৰেষ্ট নাইকিয়া হৈছে চবৰে। এইবিলাক যিমান ল'ৰা ছোৱালী চব কৰোণাই সেইটো শিক্ষা দিলে। কিন্তু